হে গাইজ, আজি বনাওঁ বলক সানডে স্পেচিয়েল গাহৰি লাই আৰু খৰিচা। প্ৰথমে গাহৰিখিনি ধুই মেলি ধুনীয়াকৈ বইল কৰি মেলি লৈছোঁ আৰু এয়া চাওকচোন মাংসখিনি বিৰাট ধুনীয়া। এতিয়া পলম কৰি নাথাকোঁ, বনাওঁগৈ বলক। কেৰাহী এটা গৰম কৰি ল'লোঁ আৰু এতিয়া বইল কৰি ৰখা মাংসখিনি দি লৈ ধুনীয়াকৈ এবাৰ লৰাই মেলি দিছোঁ আৰু একেবাৰে তেল মই ব্যৱহাৰ নকৰোঁ, যিহেতু মাংসখিনিৰ পৰা বহুত বেছি তেল ওলাব আৰু মানুহজনে আকৌ এক্সট্ৰাকৈও তেল অকণমান লৈ আহিছিলে মাংসখিনিত দিবৰ কাৰণে। এতিয়া দিছোঁ সোৱাদ অনুসৰি নিমখ। আৰু এতিয়া লৈছোঁ পিঁয়াজ মই দুটা লৈছোঁ ডাঙৰ চাইজৰ আৰু এতিয়া ধুনীয়াকৈ কাটি মেলি ল'লোঁ আৰু মাংসখিনি অকণমান দেৰি ফ্ৰাই কৰি লোৱাৰ পাছতে এতিয়া আটাইখিনি পিঁয়াজ দি দিছোঁ। এতিয়া দিছোঁ হালধি আৰু হালধিখিনি দিয়াৰ পাছতে এবাৰ ভালকৈ লৰাই মেলি লৈছোঁ আৰু এইফালে মই এতিয়া খুন্দনাত খুন্দি লৈছোঁ আদা, নহৰু আৰু জলকীয়া। নহৰু অকণমান বেছিকৈ দিছোঁ বাৰু। ধুনীয়াকৈ এতিয়া একদম খুন্দি আছে। এয়া আদা, নহৰু আৰু জলকীয়াখিনি ধুনীয়াকৈ খুন্দি মেলি ল'লোঁ। এতিয়া মাংসখিনিত খুন্দি লোৱা আদা, নহৰু আৰু জলকীয়াখিনি গোটেইখিনি দি দিছোঁ। অলপ বেছিকৈ দিছোঁ, যিহেতু মই বেলেগ মছলা নিদিওঁ, সেইকাৰণে আদা নহৰুটো বেছিকৈ দিছোঁ আৰু যিহেতু আমি দুয়োজনে জ্বলা খাই বেছি ভাল পাওঁ, সেইকাৰণে জলকীয়াও 4টামান দিছোঁ আৰু অলপ দেৰি পাছতে চাওকচোন মাংসখিনি ইমান ধুনীয়া ৰঙচুৱা হৈ গ'ল। আৰু এইফালে উলিয়াই লৈছোঁ খৰিচা বটলটো। এই খৰিচা বটলটো ঘৰৰ পৰা এইবাৰ আহোঁতে লৈ আহিছিলোঁ আৰু ইমান যে ধুনীয়া গোন্ধাইছে খৰিচাখিনি। এই খৰিচাখিনি দেখিছেনে, মায়ে এডোখৰ এডোখৰ কৰি বাগাজখিনি থৈ দিছিলে আৰু গোন্ধটো যে কি ক'ম আপোনালোকক, মানে বহুত ধুনীয়া হয় গোন্ধটো। আৰু এয়া খৰিচা দিয়া হৈ গ'ল। এতিয়া মই 2 মিনিটমানৰ কাৰণে ভালকৈ সিজিব দিলোঁ আৰু 2 মিনিটৰ পাছত দেখিছেনে একদম ইমান ধুনীয়া ৰঙচুৱা হৈ আছে মাংসখিনি। এতিয়া ইয়াতে অকণমান পানীও দিলোঁ মই, গৰম পানী, যিটো খুন্দনাত খুন্দিছিলোঁ আদা নহৰু, সেই খুন্দনাটোতে অকণমান পানী দি দিলোঁ। এতিয়া লাই শাক ৰেডি কৰি লৈছোঁ, যিহেতু মাংসখিনি লাই শাক দিম আৰু এই লাই শাকখিনি আমাৰ অসমৰে গোলাঘাটৰ মানে লগৰ এজনীয়ে দিছিলে আজি গাহৰিৰ লগত খাবৰ কাৰণে। ধুনীয়াকৈ ধুই মেলি এতিয়া মাংসখিনি দি দিছোঁ। এইফালে মাংস হওঁ মানে মানুহজনো ডিউটিৰ পৰা আহি পালেহি। ভাগ্য ভাল মানে মাংসখিনিও হৈছে আৰু মানুহজনো আহি পাইছে, নহ'লে বৰ উৎপাতখন কৰি থাকে ভাত খাবলৈ, জানেনে। এতিয়া ধনিয়া কেইডালমান ধুনীয়াকৈ ধুই মেলি লৈছোঁ মাংসখিনি দিবৰ কাৰণে আৰু এই ধনিয়াখিনি চাওকচোন বিৰাট ধুনীয়া হয়, ঘৰতে খেতি কৰা। আজি লগৰজনীয়ে লাই শাকখিনিৰ লগত মানে ধনিয়া এখিনিও দি পঠাইছিলে। আৰু এয়া মোৰ মাংস ৰেডি হৈ গ'ল। একেবাৰে শেষত ধনিয়াখিনি কাটি মেলি দি দিছোঁ আৰু মাংসখিনি চাওকচোন ইমান ধুনীয়াখিনি দেখাইছে। আৰু আপোনালোকে মোৰ ৰেচিপিটো চাই কেনেকুৱা পালে প্লিজ কমেণ্ট কৰি জনাব আৰু যিসকলে মোৰ ভিডিঅ'বিলাক নতুনকৈ চাইছে তেওঁলোকে মোৰ পেজটো প্লিজ ফ'ল' কৰি ল'ব। এতিয়া ধুনীয়াকৈ দুয়োজনৰ কাৰণে ভাত সাজ বাঢ়ি লৈছোঁ দুপৰীয়াৰ আৰু খাই কেনেকুৱা লাগিল আপোনালোকক জনাম বাৰু একেবাৰে শেষত দেই। So guys, এয়া ভাত, গাহৰি, মজা, এইফালে লাই। মই লৈ লোৱা। কিবা এটা খাই দিব ফোনটো মানে সামৰি আহিছো না মোৰ এইখিনি খাবলৈ আছে, ভিডিঅ' কৰোঁতে মেলোঁতে এইফালে খাই খতম। কেনেকুৱা লাগিছিলে? মজা।
বা কেনেকুৱা লাগিলে কোৱা এতিয়া ভাত খাই শেষ হ'ল মই এতিয়া ৰিভিউটো লৈছোঁ মজা লাগিলে মজা খৰিচাখিনি ভাল লাগিলে নাই মায়ে দিয়া খৰিচা ন ভাল লাগিব